ইয়াত SOP দিলেও আমি SOP নামানো সেই কথা আমি স্পষ্ট কৰি দিছোঁ SOP জুবিনদাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় জুবিনদাই নিজে কৈছিলে যে নিয়ম ভঙাই জুবিনদাৰ জুবিনদাই নিয়ম নামানে আৰু জুবিন ক্ষেত্ৰত কোনো কাৰণতে SOP প্ৰযোজ্য নহয় আমি যেতিয়া ইচ্ছা তেতিয়া আহিম ইয়াত কোনেও বাধা দিব নোৱাৰিব সেই কথা স্পষ্ট ক্লিয়াৰ কাট আৰু এটা কথা স্পষ্ট এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ন্যায় বিচাৰি ৰাজপথত যে আহিম বুলি কৈছে তেওঁ পাহৰি গৈছে তেওঁ নিজে যে মুখ্যমন্ত্ৰী ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁ মূৰ্খ নেকি মুখ্যমন্ত্ৰীগৰাকী যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই গোচৰটো লোৱা হ'লে তেতিয়া মুখ্যমন্ত্ৰী আহিব পাৰে এতিয়া আমি বুৰ্বক নহয় দেই অসমৰ ৰাইজ বুৰ্বক নহয় SIT গঠন কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি SIT গঠন কৰিছে আপুনি তাৰপৰা SIT বিৰুদ্ধে বা আপুনি নিজে প্ৰতিবাদ কৰিবলৈ আহিলেও সেইটো যে নাটক তাৰ বাদে একো নহয় আমি আজি যে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰিলেও নিজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব আমি চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক আপোনাৰ প্ৰথম যিটো আপোনাৰ আন্দোলন যে কৰিবলৈ আহিব ৰাজপথলৈ যে আহিম বুলি কৈছে জাষ্টিছ বিচাৰি আপুনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্যামকানু মহন্ত মুৰ্দাবাদ ফাঁচি দিয়ক ক'ব লাগিব গতিকে আপুনি চৰকাৰৰ বিৰুদ্ধে যদি শ্লোগান দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ৰাজপথলৈ যিটো আহিব খুজিছে সেইটো যে ভুৱা সেইটো যে নাটক সেই কথাটো প্ৰমাণ হ'ব আজি